জয় কৃষ্ণ বলে হরি বল হরি বল হরি বল হরি আরে বারে হরি বল হরি বল হরি বল হরি বল সত্যম শিবম সুন্দরাম সত্যম শিবম সুন্দরাম সত্যম শিবম সুন্দরাম সত্যম শিবম সুন্দরাম দিনা নারদ মুনি ও ভাবে মনে বহুদিন দেখা নাই ও প্রভু কৃষ্ণ রস ও শুনিয়াছ প্রভুই বোলে নরকক বো তাক বুদ্ধি 16,000 ও কন্যা উদ্ধার আৰু হেন ভাবি নাৰদ মুনি কৰিলা অনন্তৰে পাইলা যায় ও দ্বাৰকা ভূ দ্বাৰকা নগৰ দেখি চমৎকাৰ ৰূপে অতি মনোহাৰ দ্বাদশ যোজন পৰে মনোহাৰ আচৰিত হল মুনিবাৰ আচৰিত হল মুনিবাৰ সহস্ৰ গৃহ আছে হাৰি হাৰি আছে হাৰি হাৰি সুবৰ্ণস্পতিকে আছে ঝিকিমিকি কৰি নানা জাতিৰ ফুল ফুলি আছে ডাল ভৰি আছে ডাল ভৰি বিবিধ পক্ষীয়ে মাতে নানা সুৰা ধৰি নানা সুৰা ধৰি ও গৈ গৈ নাৰদ মুনি দুৱাৰ পাইলা গৈ গৈ নাৰদ মুনি দুৱাৰ পাইলা দুৱাৰীক চাই পাছে কহিব লাগিলা ও কোৱা হে দুৱাৰী বিলম্ব নকৰি ও প্ৰভুক মই ক'ত লগ পাম কথা শুনি দুৱাৰীয়ে হাঁহিবে লাগিলা উপহাস্য কৰি মুনি হাঁহিবে লাগিলা হে বৈষ্ণৱ কৃষ্ণৰ বিষয়ে তোমাৰ মুঠে নাই সেবিবাক খোজা তাতে দুৱাৰী চৰা সেবিবাক খোজা তাতে দুৱাৰী চৰা শুনা বৈষ্ণৱ এই যে দেখিছা তুমি সহস্ৰ ভুৱন এই যে দেখিছা তুমি সহস্ৰ ভুৱন সকলো গৃহতে থাকে প্ৰভু নাৰায়ণ 16,000 নাৰী প্ৰভুই বিবাহ কৰা ভিন্ন ভিন্ন গৃহ সাজি ভিন্ন ভিন্ন গৃহ সাজি ও কথা শুনি নাৰদ মুনি বিস্ময় মানিলা কথা শুনি নাৰদ মুনি বিস্ময় মানিলা কথা শুনি নাৰদ মুনি বিস্ময় মানিলা ঢেঁকীৰ বাহনে মুনি গমন কৰিলা ঢেঁকীৰ বাহনে মুনি
মুনি গমন কৰিলা প্ৰথমতে এক গৃহত সোমাইলন্ত যায় নাৰদক দেখি পাছে কৃষ্ণই বোলা নাৰদক দেখি পাছে কৃষ্ণই বোলা চোৱাহে নাৰদ মুনিয়ে তুমি চোৱাচোন মোহৰ অৱস্থা ও গৃহস্থলী কৰি মই চপাই ললো লেঠা চোৱাহে নাৰদ মুনিয়ে তুমি চোৱাচোন মোহৰ অৱস্থা ও গৃহস্থলী কৰি মই চপাই ললো লেঠা মায়াত আবদ্ধ হৈয়া পৰা লক্ষী দেৱী ওলাই আহিলা দুয়োজনে নাৰদক প্ৰণাম কৰিলা হেন দেখি নাৰদ মুনি পৰিলা চিন্তা কহিবে লাগিলা কথা কৃষ্ণ ৰাগ কহিবে লাগিলা কথা কৃষ্ণ ৰাগ ব্ৰহ্মচাৰী হইল প্ৰভু অঘৰ বাৰী নাই যতে ৰাতি ততে কাটি অপৰিথা কমাই কেতিয়াবা বিবাহ কৰবাৰ অমৰ মন যায় ভাবি ভাবি একো কেছন নাপায় প্ৰভু বিবাহ কৰাই চাবলৈ 16,000 নাৰী চাবৰ ইচ্ছা হল সেইবোৰ আছে কেনে কৰি দয়া কৰি প্ৰভু মোক দিয়া এক জনে প্ৰভু সেইজনীকে কৰিম প্ৰভু জীৱন সংগিনী সেইজনীকে কৰিম প্ৰভু জীৱন সংগিনী অ কথা শুনি শ্ৰীকৃষ্ণই হাঁহিবে লাগিলা কথা শুনি শ্ৰীকৃষ্ণই হাঁহিবে লাগিলা কথা শুনি শ্ৰীকৃষ্ণই হাঁহিবে লাগিলা নাৰদ মুনিক চাই পাছে কহিবে লাগিলা নাৰদ মুনিক চাই পাছে কহিবে লাগিলা শুনা নাৰদ প্ৰতি গৃহত একোজনী ৰাখি থৈছো যিমান পাৰা সিমান চোৱা ঘৰে ঘৰে যায় যিটো গৃহত তুমি নাৰদ মোক নেদেখিবা সেইজনীকে তুমি নাৰদ সংগে লৈ যাবা সেইজনীকে তুমি নাৰদ সংগে লৈ যাবা অ কথা শুনি নাৰদ মুনি মাগিলা বিদায় কথা শুনি নাৰদ মুনি মাগিলা বিদায় অন্য এক গৃহে মুনি প্ৰৱেশ কৰায় অন্য এক গৃহে মুনি প্ৰৱেশ কৰায় ও দেখে গৈ নাৰদ মুনি কথা বিপৰীত অহ ভাৰ্যা পুত্ৰ সমে কৃষ্ণই বহিছে খেলাত ও দেখে গৈ নাৰদ মুনি কথা বিপৰীত ভাৰ্যা পুত্ৰ সমে কৃষ্ণই বহিছে খেলাত হে হৰিয়ে দেখা নেদি নাৰদ মুনি ফিৰিও আহিলা এইবাৰ অন্য এক গৃহে প্ৰৱেশিলা দেখে গৈ নাৰদ মুনি কথা বিপৰীত
গৃহত সোমাই দেখে গৈ নাৰদ মুনি কথা বিপৰীত দেখে গৈ নাৰদ মুনি কথা বিপৰীত ভাৰ্য পুত্ৰ হমে কৃষ্ণই বহিছে খেলাত। এইটো গৃহত প্ৰভুৱে ব্ৰহ্মভোজন পাতিছে আৰু বহুত ব্ৰাহ্মণক মাতি আনি প্ৰভুৱে নানা কামত ব্যস্ত হৈ আছে। নাৰদে দেখা পালে ব্ৰাহ্মণ সজ্জন জ্ঞাতি বন্ধুগণা ব্ৰাহ্মণ সজ্জন জ্ঞাতি বন্ধুগণা গৃহত কৰি নিমন্ত্ৰণ গৃহত কৰি নিমন্ত্ৰণ কুশতিল ধৰি আছ মন কৰি কুশতিল ধৰি আছ মন কৰি পূজাত বহিছে নাৰায়ণ পূজাত বহিছে নাৰায়ণ হেন সময়তে নাৰদ উপস্থিত ভৈলা ব্ৰাহ্মণ সমাজত মুনিক বহিবাক দিলা পুৰোহিতে বেদ মন্ত্ৰ কৰে উচ্চাৰণ একচিত্তে পূজা কৰি আছে নাৰায়ণ হেন দেখি নাৰদ মুনি হৈলা অবাক এই জগতৰ প্ৰভু হৈ পূজা কৰে জগতৰ প্ৰভু হৈ পূজা কৰে আৰু চিন্তাম্বিত হৈ মুনি আহিলা ওলাই এইবাৰ অন্য এক গৃহত সোমাই এইবাৰ অন্য এক গৃহত সোমাই আসনত বহি আছে কৃষ্ণ ভগৱান চাৰিওফালে বেহি ধৰে পুত্ৰ কন্যাগণ কৃষ্ণৰ ওচৰত সবে কৰে ভেবা লাগি চাই ৰল নাৰদ মুনিবৰ কিমান যে চলি আছে সীমা সংখ্যা নাই হাহাকাৰত কাণ মোৰ গৰম হৈ যায় কিয় হৈ বোলে পিতা মই বিদ্যালয়ে যাওঁ কিয় হৈ বোলে পিতা মই বিদ্যালয়ে যাওঁ কিয় হৈ বোলে পিতা মই নাচ গান চাওঁ কিয় হৈ বোলে টকা দিয়া বজাৰলৈ যাওঁ কিয় হৈ বোলে টকা দিয়া বজাৰলৈ যাওঁ কিয় হৈ বোলে পাৰি দিয়া পকা ফল খাওঁ কিয় হৈ বোলে ভাল ফল আনি দিয়া কান্দি কান্দি কয় কতৈ লাগি আছে কান্দি কান্দি কয় কতৈ লাগি আছে নাৰদে ভবাই নাছিল প্ৰভুৰ যে ইমান চলি আছে চচৰা বাগৰা থুকাৰা কতজনে আহি কৃষ্ণৰ কান্ধত উঠিছে ভাল জাগনে কতজনক কোলে তুলি লৈছে সংসাৰৰ যন্ত্ৰণা দেখিয়া কৃষ্ণ পদূলিত থিয় হৈ ভাবে মুনিব সংসাৰৰ যন্ত্ৰণা আজিহে দেখিল বিয়া নকৰাই মই ভালকে কৰিল ভাবি ভাবি অন্য এক গৃহত সোমাই আচৰিত কাণ্ড এক দেখে মুনি যায় আচৰিত কাণ্ড এক দেখে মুনি যায় কৃষ্ণৰ পাৱে ধৰি কান্দিছে জীয়াৰী শহুৰৰ ঘৰলৈ যায় কন্যাৰ মুখ চাই উচুপি উচুপি কান্দিছে কৃষ্ণ গোসাই মাকেও কান্দে চিঞৰ গলে ধৰি দয়াৰে বাচা মোৰ বুলি ভাই ফোনি যত আগুৰি ধৰিছে কান্দিছে মায়াৰ জুলি কৃষ্ণৰ পাৱে ধৰি কান্দিছে জীয়াৰী শহুৰৰ ঘৰলৈ যায় কন্যাৰ মুখ চাই উচুপি উচুপি কান্দিছে কৃষ্ণ গোসাই
হেন দেখি নারদ মুনি ভাবে মনে কন্যার বিয়া পাতি আছে প্রভু নারায়ণ হেন ভাবি নারদ মুনি পন্থে আছে যা হেন সময়তে কৃষ্ণই মুনি দেখা চিন্তামিত হয় প্রভু আহিলা ওলা নাৰদক সাদৰি লৈ গৃহে সোমাই যায় নাৰদক সাদৰি লৈ গৃহে সোমাই যায় কিয়নো আহিলা নাৰদে মোৰ সংসাৰ চাবলৈ বিবাহ কৰালো মই পুত্ৰ কন্যাৰ হিচাপ নাই অচিন্তা হৈছে ভৱিষ্যতলৈ এই 16,000 নাৰী মই বিবাহ কৰালো আৰু ভিন্ন ভিন্ন গৃহ সাজি আহ্বান ৰাখিল কিমান পুত্ৰ কন্যা জন্মিল আহিমা সংখ্যা নাই ভৱিষ্যতে ইহঁতৰ কি হ'ব বোলা কি কৰিম নাৰদ অমৰ মানে চিন্তা আৰু বাটে বাটে আহোতে তুমি নাৰদ দেখি সাৱধান আৰু শেষত ময়ো মায়াৰ জালে নাৰদ ভাবিছো এই মায়া এৰাম কেনে কয় কিয়নো আহিলা নাৰদে মোৰ সংসাৰ চাবলৈ বিবাহ কৰালো মই পুত্ৰ কন্যাৰ হিচাপ নাই চিন্তা হৈছে ভৱিষ্যতলৈ আহিছা যেতিয়া এবাৰ দ্বাৰকাখন চোৱা এইবাৰ নাৰদ মুনি তোমাৰ খবৰ কোৱা এইবাৰ নাৰদ মুনি তোমাৰ খবৰ কোৱা ক্ষমা কৰা প্ৰভু মোকে প্ৰভু চাও বুলি আহিল তোমাৰ মায়া মোহৰ জৰিৰ কথা বুজি নাপাওঁ মই হে যিহেতু মোৰ তেৰি চলিলা প্ৰভাততে প্ৰভু মই দ্বাৰকা পাইলো মনোমহাৰূপ মই ঘূৰি ঘূৰি চালো কোনটো গৃহ থাকে প্ৰভু থাকে যতে যাওঁ তাতে প্ৰভু তোমাক দেখা পাওঁ চৰণে ধৰিছো প্ৰভু কাৰণে বেদান কিবা হেতু এই মায়া দ্বাৰকা ভুৱন গূঢ়দত্ত কথা প্ৰভু মুনিক কহিলা একচিত্তে নাৰদ মুনি শুনিবে লাগিলা একচিত্তে নাৰদ মুনি শুনিবে লাগিলা শুনাহে নাৰদ মুনি মোহৰা বচনা শুনাহে নাৰদ মুনি মোহৰা বচনা কিবা হেতু এই সংসাৰ কৰিল সাজানা শুনাহে নাৰদ মুনি মোহৰা বচনা দাপৰৰ শেষ হলে কলি যোগ
কলিৰ যুগত নৰে কোন গতি পাইব কলিৰ প্ৰভাৱে নানা ধৰ্ম আচাৰিয়া ধৰ্মৰ বাবে নৰে কৰিব কাজিয়া তত্ত্ব কথা শুনি মুনি মহাৰংগ পায়